মৰ্নিং 7টা বাজিছে। যোৱাকালি ৰাতিটো টোপনি আহোঁতে 1মান বাজিলে আৰু সোনকালে যাব লাগিছিল যদিও এতিয়া ওলালোঁ আৰু দোকানলৈ। পংকজক ফোন কৰিছোঁ, সি অলৰেডি দোকান খুলিলে বোলে তাৰ তামোল পাণৰ। আহক, মই এতিয়া গণেশগুৰি যাম, তাত বৰফ ল'ম, তাৰপৰা ডাইৰেক্ট দোকান ছেটিং কৰিম। আজিৰ দিনটোত কি হয় চাই থাকক। खाओ, कोई दिक्कत नहीं है, हम वीडियो बना रहे हैं तुम्हारा। सच में वीडियो बनाए तो खाएगा नहीं, तुम बर्फ निकालो। ये तो गल रहा है ना, बोलेगा नहीं। 2 टुकड़ा करके देना है। सो बर्फ तो লৈ লওঁ এতিয়া। গণেশগুৰিত বৰফ লৈ পেলাই উলুবাৰীত যাব লাগিব বাইকত। উলুবাৰীত নাপায় নেকি বৰফ? पाए मालूम नहीं मुझे कुछ पाए মালুম নাই তোৰ। আহি পাইছোঁহি, পংকজে অলৰেডি খুলিলেই। আজি ছমানিও আহিছে। পংকজ দা তোমাৰ যাত্ৰা হ'লনে নাই? बोल जाता हो ईश्वर कृपा ছমানি পুৰি চব্জি চলি আছে। বাকী মই দোকানখন খোলোঁ আৰু অলপমান বস্তু আনিব লগা আছে, যেনে পানী বটল এটা আৰু চেনি, এইখিনি লৈ আহোঁ। এয়া আমাৰ বৰদাই নেমু দোকান খুলিলে। মই কিন্তু ৰাতিপুৱাই খোলোঁ, কিন্তু বৰদাই অকণমান আগতে খুলিলে। খুলিলে ইয়াত ছেট আপ কৰি আছে। ইয়াত থেকেৰা পানীবিলাক মানে হেৰি কৰি আছে, চেকি আছে আৰু কিবা কিবি কৰি আছে। মই কৈছোঁৱেই মোৰ ৰাতি দেৰি হৈছে কাৰণে আজি অলপ আগত তেওঁৰ বৰফ আনিছোঁ, বজাৰ চজাৰ কৰিছে, বৰফ চৰফ আনিছে, অকণমান বজাৰত গৈছে, সেইকাৰণে তেওঁৰ অকণমান দেৰি হৈছে। মই কিন্তু ঠিক টাইমতে খুলিলোঁ বাৰু। মোৰ যাত্ৰাটো হ'ল, কিন্তু বিক্ৰীটোৰ বা কি হয় সেইটো আৰু ৰাইজৰ ওপৰত এৰিছোঁ বাৰু। বৰ্তমান সময় হ'ল আপোনাৰ 8:30 9টা বাজিছে, 9:19। এতিয়া সম্পূৰ্ণৰূপে দোকানখন খোলা হৈ গ'ল, মানে নেমু পানী চৰবতৰ দোকানখন খোলা হৈ গ'ল। ইয়াত আজি দেখাই আছোঁ আপোনালোকক কি কি আছে হা। এইটো আপোনাৰ চেনি পানী গুলি ৰাখিছোঁ, এইটো চেনি পানীয়ে। আৰু এইটো হ'ল আপোনাৰ থেকেৰা পানী, আৰু কিন্তু চিনি পাইছে নেমু। এইটো হ'ল টুকমাহ, কোনোবাই চিয়া চিড বুলিও কয়, কিন্তু আমি টুকমাহ বুলিয়ে কওঁ। এইটো হৈছে তেতেলী, আৰু এই থেকেৰাটো লোৱাৰ আছামৰ ফালে সুঠি বুলি কয়। সুঠি, শুকান টেঙা যে, সেইকাৰণে সুঠি বুলি কয়। বাকী এইখিনি আজি পংকজৰ দিন ভাল, ৰাতিপুৱাই তাৰ ভাল বিক্ৰী হৈছে। আমি ভিডিঅ'টোত আগলৈ তাৰ কেনেকৈ ভাল বিক্ৰী হ'ল সেই কথাটো সি জনাব ভিডিঅ'টোত আগলৈ। এইপিনে ছমানি বাইদেউ গাত তত নাই, যোৱাকালি দোকান বন্ধ আছিলে, এতিয়া এওঁৰ পুৰি খাম। ডাব আৰু আনাৰসৰ বিক্ৰী আৰম্ভ হৈ গ'ল। আমাৰ নেমু পানী হোৱা নাই এতিয়ালৈকে। আজি বহুত আশা কৰি আহিছোঁ। বতৰটো বৰ্তমানলৈকে ভালেই বাৰু, বৰষুণ চৰষুণ দি ঠাণ্ডা নকৰিলেই হ'ল আৰু। উলিয়াই থৈ দিওঁ, অলপ জুচ উলিয়াই থৈ দিওঁ আগতীয়াকৈ, বটলত ভৰাই থৈ দিম আৰু বৰফত। যাত্ৰাটো কৰিলোঁ ভালেই, সেইকাৰণে ভাবিছোঁ অলপমান নেমু ৰস আগতীয়াকৈ উলিয়াই থৈ দিওঁ। গতিকে বতৰটো গৰম আছে, এঘণ্টাৰ পিছত গৰম আছে। এঘণ্টামান হ'ল দোকান খোলা, মোটামুটি 100 টকাৰ ওপৰত বিকিলোঁ। তো কালিৰ তুলনাত ভালেই, কালি গোটেই দিনটোত কিমান হৈছেতো গমেই পায়। সেইকাৰণে উৎসাহ পাই পেলাই অলপ নেমুৰ ৰস উলিয়াই থৈ দিওঁ, তাৰপিছত দেখা যাওক কি খাই আছে। লাল চাহ এই আলিদাই দিলা, সি চাহ খাই আছে। চাহ খাই আছোঁ, পইচা পাতি এই আমাৰ প্ৰভু, এই ৰাতিপুৱা আহে সন্ধিয়া আহে, গভৰ্ণমেণ্ট এমপ্লয়ী কিন্তু দেই। এয়া সদায় কাষ্টমাৰ আহে। পংকজ, তুমি ৰাতিপুৱা যে কৈছিলা কিবা কাৰ মুখ চাই আহিছিলোঁ, আজি ভালেই হ'ব বুলি, সময়খিনি কিন্তু কাষ্টমাৰ আছিলে। কিহৰ কাৰণে ক'লা? কিন্তু বৰ্তমান কাষ্টমাৰটো মানে নায়ে একেবাৰে নাই। ৰাতিপুৱাই যি আছিলে আমাৰ সেই বাইদেউ ছমানি বাইদেউ সেই একেই গতি, 2-এটামান আছে, আগতে ফুল হৈ থাকে এইখিনি সময়ত।
মোৰ আৰু টেঙাটো টেঙাই, তথাপিও কালিৰ তুলনাত আগবেলাটোত অলপ ভাল হৈছে। ৰাস্তাত মানুহ কম, অফিচতো কমো আহি আছে মানুহ আজি। মোৰ পইচা তাৰ হাততো যায় কেতিয়াবা, আৰু তাৰ পইচা মোৰ হাতত সি হোৱাটছআপত দি থাকে। পাবা দিলোঁ 55 টকা। এয়া হৈছে আমাৰ কাণ্ড। 1 টকা এৰি নিদিয়ে আমাৰ পংকজ হালৈ। বাদেতো ৰুটি পইচা দিছা না? বাইদেউ মোক সদায় খুৱাই এখন ৰুটি আৰু একাপ চাহ ভালকৈ। একাপে খুৱাই নে? এতিয়ালৈকেতো মোকো একাপ খালে, 4 কাপমান গ'ল। বাইদেউ এইটো দিয়ে, আমাৰ পূজা কৰা আছে এইখিনি আগৰ পৰাই আছে, আজিৰ পৰা নহয়, আজি মোটামুটি 10-12 বছৰ আগৰ পৰাই আছে আমাৰ। তুমি 10-12 বছৰ হা? আহিলোঁ। তৰকাৰীটো ক'ৰপৰা এৰেঞ্জ কৰিলা? তৰকাৰীটো এৰেঞ্জ কৰিলোঁ, মোৰ ওচৰৰ যে বৌজনী আছে তাৰ পৰা ল'লোঁ। পংকজৰ চিন্তা নাই, সি বাৰু এৰেঞ্জ কৰি ল'লে। সেইটো আলিয়ে চাই পেলাই হাঁহি আছে, হাঁহি আছে। আৰে ভাই দেখিছে, সি হাঁহি আছে। হ'ব, পংকজে এটা সাংঘাতিক প্ৰশ্ন কৰিছে। আমি যে কালি এটা ভিডিঅ' দিছোঁ আৰু এটা ভিডিঅ' আজি দিম, তো সি ভাবিছে কি পইচা পাম নেকি। গতিকে আপোনালোকে কোনোবাই যদি চাইছে কমেণ্ট কৰকচোন, ছাবস্ক্ৰাইবাৰ কেইটা আছে, আমি পইচা পোৱাৰ যোগ্য নেকি বাৰু। বাকী যি হওক, মইতো খালোঁ হোটেলতে খালোঁগৈ, কাৰণ মোৰ সময় নহ'ল ভাত বনাবলৈ। 50 টকা ল'লে নিৰামিষ। এইখিনিতে আপোনাৰ PWD এখন কেণ্টিন আছে, তাত খালোঁ। 50 টকা ল'লে, নিৰামিষ ভাত খালোঁ। তাৰপৰা আহিলোঁ, আহি আৰু 2 গিলাচ ভাত খাই আহি লগে লগে 2 গিলাচ নেমু পানী বিকিলোঁ। আৰু কালিৰ তুলনাত আজি ভাল, কিন্তু খৰচাটো বেছি হৈ থাকে সদায়। ধৰি লওক কিছুমান ধৰি লওক বৰফৰ খৰচাটো যায়, বিক্ৰী হওক নহওক, আৰু নেমু আজি আপোনালোকক অলপ দেখুৱাবলৈ নহ'ল, অলপ নেমু পেলাই দিবলগীয়া হৈ গ'লগৈ। কিন্তু আমি কমকৈ আনিলে দামটো বেছিকৈ লয়, আৰু আমি নাই বুলি 1 পোণমান আনিব লগা হয়। এই বস্তুবিলাকৰ দাম কিমান এইটো ভিডিঅ'ত নকওঁ, নেক্সট এটা ধুনীয়া ভিডিঅ' বনাম, তাত ক'ম। ইমান অভিজ্ঞতা নাই যদিও চিম্পুলকৈ ভ্লগ বনাবলৈ আৰম্ভ কৰিছোঁ আমাৰ দুইটাই, ফুটফুটীয়া দুইটাই। তাত তামোল শেষ হৈ গ'ল বোলে, তামোল কটা আৰম্ভ কৰি দিছে এতিয়া। সেৰেঙা কিন্তু দেই, কালি এইপিনে গণেশগুৰিত জুবিনদাৰ ফটো মোচা লৈ পেলাই কিবা এটা ঘটনা হৈছিলে। আমি যাব নোৱাৰিলোঁ অৱশ্যে। আজি ইয়াৰ এইখিনিত সেৰেঙা। এই ৰাস্তাততো এনেও জনসমাগম কম। এতিয়া মোটামুটি 3টা বাজি গ'ল। পংকজ আৰু মোবাইল চোৱাত ব্যস্ত। ইপিনে আমাৰ চমানী বাইদেউ গ'লেই, অৱশ্যে 12টামান বজাতে গ'ল। তাৰপিছত আছেই নেমু এইবিলাক। আলি তাত 2-এটামান কাষ্টমাৰ, পংকজৰ কাষ্টমাৰ চকীত বহুৱাই শেষ হয় দেই। যে মোৰ কাষ্টমাৰখিনি মই দেখাব পৰা নাই এতিয়ালৈকে। আৰু মইতো এতিয়া 3টা বাজি গ'ল ন, 4টামান বজাততো যামেই। গতিকে লাহে লাহে 3টা, 4টা, 5টাত যাম। 5টাত গ'লে 6টাত পামগৈ। 6টাৰ পৰা কাম কৰিম কালি দিয়াৰ দৰে। আৰু ৰাতি আজি ভিডিঅ' চিডিঅ' নকওঁ আৰু, এনেও অলপ কষ্ট হৈছে। বিক্ৰী বাটাটো ভাল হ'লে অলপ ভাল লাগে, তথাপি চেষ্টা কৰি আছোঁ। ককাইটো কি আনিব লাগিব? আৰু আনিব, আৰু বিমল 1 পেকেট আনিব। পইচা কিমান দিছা? পইচা দিছোঁ মই 165। 165? সেইটো 200 টকাত। 265। এইয়া মুখেদি ক'বা এটা, সিদিনাখন তেনেকুৱা কৰিছা, আপোনাক 100 টকা বেছিকৈ দিলোঁৱেই নহয়। তাতো বাৰু ভিডিঅ' কৰি ল'ব লগা হৈছে। তাত পংকজৰ এনেকুৱা হৈছে, সি আজি দোকান এৰিব নোৱাৰে। আৰু মোৰতো জানেই আৰু পানী। যা হওক, যোৱাকালিতকৈ অকণ ভাল হৈছে, মনটো সেইকাৰণে ভাল লাগিছে। ইয়াৰ পৰা লৈছোঁ এতিয়া কিমান? ঠিক আছে, ফ্লেগ 1 পেকেট। বিমল 1 পেকেট। অ'কে, ঠিক আছে। এতিয়া মই যে এইখিনি অহা যোৱা কৰিম, কি কিবা পাম না কি? তাৰ কাৰণে আপুনি তামোল খাই থাকে, চাদা খাই থাকে, আৰু কিবা কিবি খাই থাকে। এইয়া অসমীয়া পাৰ্টনাৰশ্বিপ দেখিছে, কৈ দিলাকে নহয় ৰৌ বাপ্পাকে। গতিকে সি কোৱাটো নধৰে। নধৰে, তথাপিও কৈছা যে তুমি আকৌ।
তথাপিতো হেল্পটো কৰাটো সেইটো নাই ঠিকে আছে, সিও হেল্প কৰে। ময়ো দোকান সোনকালে বন্ধ কৰি যাওঁ, গতিকে সি মোৰ দোকানখনো সামৰি দিয়ে। দোকান মানে কি দুইটাই একেই আৰু, এটা মুদ্ৰা ইপিঠি সিপিঠি। বাবা আৰু নাখিবা, তোৰ অকণমান চেল তেলবিলাক অলপ ভাল হ'ব দি। কি ব্লগ বনাইছোঁ নহয়। হ'ল এতিয়া ৰাস্তাৰ সিফালে আমাৰ ফাষ্ট ফুডৰ ষ্টলবিলাক লাগি গ'ল, ভাল চেল হয় সিহঁতৰ। তো মই এতিয়া সামৰিব আৰম্ভ কৰিম। পংকজ থাকিব, পংকজে বাকী যিখিনি আছে চম্ভালি ল'ব। আৰু তুমি য'তে মতে কথাবিলাক কৈ থাকিলে নহ'ব নহয় বাবা। তোমাৰতো আজি লেভেল বেছি হৈছে তাৰমানে, সেইটো মই গম পাইছোঁ। কেইটকা পাম সেইটো কোৱা, মানে তুমি পাবা আৰু মোৰ পৰা। মোৰতো পানী হৈ গৈছে। মইতো 35 পাম বুলি এইটো লিখিছা তুমি। 35 চোৱা আকৌ কোৱা। চাইছোঁ মই 35 পাম। তাৰমানে পাবাই আৰু। আজি দুদিন ধৰি পেলাই নেমু পানী বিকি আছোঁ, তথাপি এতিয়া 35 টকা তুমি পাবাই তাৰমানে। গাইজ, দিছ ইজ লাইফ অফ নেমু পানী। তামোলৰ পইচা দিয়া নাই। কি কৰিবা এতিয়া তুমি? কালি নিচিনা এতিয়া 5টাতো বাজিব হ'লেই, এতিয়া বন্ধ কৰিম আৰু যাম। সেইটো কাম কৰোঁ। আজিতো বাৰু যোৱাকালিতকৈ অকণ ভাল, আৰু ৰাইজে আমাৰ আগৰ এতিয়া যোৱাকালি এতিয়া ভিডিঅ'টো অলপমান চাইছে আৰু 30-40 চাইছে বা যিমানে চাইছে সেইটোৱে আমাৰ ভাল লাগিছে। আমাৰ ফুটপাথৰ ব্যৱসায়ী, আৰু ভৱিষ্যতলৈ কি হয় জনাই থাকিম, খালি আপোনালোকে চেনেলটো চাই থাকিব। এতিয়া থাকিলেও ভাল, কিনি থাকিলে একো নষ্ট নহয়। তো কাইলৈ ইমান বস্তু কিনিব লগা নহয়, আৰু কাইলৈ যদি বিক্ৰীখিনি হয় তেনেহ'লে কাইলৈখিনি মোটামুটি লাভই থাকিব বুলি ক'ব পাৰি, লাভেই থাকিব বুলি ক'ব পাৰি। আৰু পংকজৰ আজি লাভো হৈছে, লোকচানো হৈছে। লোকচান তাৰমানে কি, দুনিয়াৰ তামোলৰ পইচা খাই দিবলৈ পাহৰি গৈছে তাৰ। কেইটামান তামোলৰ পইচা গ'ল তোমাৰ? মোটামুটি মই আজিলৈকে 10-20খনমান তামোলৰ পইচা মই এনেই যায়। 5 টকা খাই কিনে কয় যে মানে কি বুলি কয় দি আছোঁ, সেইভাগে মানে দেখা দেখি নাই। আৰু কিছুমান কাষ্টমাৰ এনেকুৱা আছে 5 টকাত তামোল খাই কিনে 100 টকা আছে দিয়ে, মই ক'ৰ পৰা খুচুৰা দিম। গতিকে তেনেকৈ মানে পিছত দিম বুলি কৈ কিনে গুচি যায়। তেনেকৈ বহুত পইচা মোৰ মাৰা গৈছে। মানে অভ্যাস নাইতো। তো শিকি থাকক, নতুনকৈ যিবিলাকে মানে সৰু সুৰা ব্যৱসায় কৰিম বুলি ভাবিছে, আমাৰ নিচিনাকৈ শিকি থাকক। আৰু নেমু পানী যদি কোনোবাই বিকিম বুলি ভাবিছে বিকক বাৰু। তাৰ ছেটআপটো কি লাগে যদি কমেণ্ট কৰে তেনেহ'লে জনাই দিম, কি বস্তু ক'ত গুৱাহাটীত পায়। এইটো শ্বৰ্ট টাইম ব্যৱসায়। শ্বৰ্ট টাইম মানে কি, 2-এমাহৰ ব্যৱসায় হয়, ফ্ৰীলান্সাৰ হিচাপে কৰিব পাৰে। ঠিক আছে, আৰু আজি ব্লগটো এইখিনিতে শেষ কৰিছোঁ। মই এতিয়া দোকানখন সামৰিম, আৰু সামৰি পেলাই যোৱাকালি দেখুওৱা কামটোত যাম। আৰু কাইলৈ চেষ্টা কৰিম আমি বস্তুবিলাক ক'ত থওঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ন।